আসসালামুআলাইকুম, নমস্কার। মাননীয় আজকের সভাপতি মহোদয় তথা আজি আমার এই গুরুত্বপূর্ণ সভাখনত উপস্থিত হব পৰা আজিৰ মুখ্য অতিথি ইউপিপিএল দলৰ সন্মানীয় সভাপতি প্ৰমোদ বৰা ছাৰ, লগতে উপস্থিত আছে আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰাজু নাৰ্জাৰী ছাৰ, আৰু আমাৰ মাজতে উপস্থিত আছে আমাৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় আফজালক সরকার ডাঙরিয়া, লগতে উপস্থিত আছে আমার মাইগ্রেশনের কেন্দ্রীয় সমিতির সম্পাদক নুর হোসেন আনসারী সাহেব, আৰু ইউপিপি দলৰ বিভিন্ন পৰ্যায়ৰ সন্মানীয় লিডাৰসকল, আৰু আমাৰ মাজত বা আমাৰ সন্মুখত বহি থকা আলিম উলামাসকল, হাজী সাহেবসকল, আৰু অতিকৈ শ্ৰদ্ধাৰ ফকিৰাগ্ৰাম, দতমা, চৰাইবিল বিভিন্ন সমষ্টিৰ সন্মানীয় মুৰব্বীসকল, আজি যিখন আমাৰ সভা ইয়াত আহ্বান কৰা হৈছে, এই সভাখন আহ্বান কৰাৰ মূলতে এটাই কাৰণ, যিহেতু আপোনালোকে সকলোৱে বিশেষকৈ সকলোৱে জানে যে আমি এইটো অঞ্চলৰে মানুহ, আমার বাসস্থান ইয়াতে আছে, আমি ইয়াতে থাকিম, আমার মৃত্যু ইয়াতে হব, আমার জানাজার ইয়াতে হব, আমার কবরস্থান ইয়াতে হব। কিন্তু আমি এইখিনি কথা সকলোৱে ভালকৈ জানো, জানার পিছতে আমার বিরোধী শক্তিয়ে ইমান দিনে আমার মানুহখিনিক পাহৰি গৈছিল। আমার বিরোধী দলে আকৰামা মহিলাৰী সাহেবে 17 বছৰ ৰাজত্ব ইয়াত কৰাৰ পিছতো এদিনে মনত পেলা নাছিল যে মুছলমান মানুহবিলাকে ইয়াত আছে, তেওঁলোকৰ যে প্ৰয়োজন আছে, তেওঁলোকৰ যে ইয়াত শান্তি সমৃদ্ধি বজাই ৰাখি ইয়াত বসবাস কৰিব বা ভৱিষ্যতে ইয়াত থাকিব, তেওঁলোকৰ প্ৰতিও যে এটা ভাল নজৰ বা সুনজৰ থাকিব লাগে, সেইখিনি কথা কিন্তু তেখেতে পাহৰি গৈছিল। যেতিয়া আমাৰ দলৰ সভাপতি মাননীয় প্ৰমোদ বৰা চাহাবে সকলো জাতি জনগোষ্ঠীৰ আপুনি লোৱাৰ দৰে মুছলমান সকলকো আপুনি লোৱাৰ এটা আপ্ৰাণ চেষ্টা চলালে, আৰু তেখেতৰ আহ্বানত অকল যুৱকসকল নহয়, বয়োজ্যেষ্ঠৰ পৰা আৰম্ভ কৰি ইয়ং বেচ যিখিনি আছে, মুৰব্বীৰ পৰা আৰম্ভ কৰি আলেম ওলামাসকল সকলোৱে তেখেতৰ আহ্বানত সঁহাৰি দিয়াৰ পিছত যেতিয়া হাগ্ৰামা মহিলাৰী দেখিলে যে মুছলমানৰ যিমান বড় মুৰব্বী মানুহ আছে, আলেম ওলামাৰ পৰা আৰম্ভ কৰি সকলো মানুহে প্ৰমোদ বৰা ছাৰৰ আহ্বানত সকলোৱে সঁহাৰি দিছে, তেতিয়া হাগ্ৰামা মহিলাৰীৰ মনত পৰি গ'ল যে এতিয়া মানুহখিনিক মই কেনেকৈ ঘূৰাই লৈ আহোঁ, যাৰ কাৰণে এখেতে বাৰম্বাৰ আমাৰ মানুহখিনিক ভয় দেখুওৱাৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছে। কিছুমান আমাৰ মানুহকো ব্যৱহাৰ কৰি আছে, আমাৰ মানুহ ভয় দেখুওৱাৰ কাৰণে আমাৰ মানুহকে ব্যৱহাৰ কৰি আছে। গতিকে আজি আমাৰ সভাপতি মহোদয় ইয়াত আছে, যিজনে সপোন দেখিছে যে বিটিআৰ অঞ্চলটো সুইজাৰলেণ্ড হ'ব লাগে, ভাৰতৰ ভিতৰত সবতকৈ এটা আকৰ্ষণীয় ঠাই হ'ব লাগে, ইয়াত জাতি ধৰ্মৰ কোনো ভেদাভেদ নাই, আমি সকলোৱে মিলি ইয়াত এটা শান্তি প্ৰতিষ্ঠা কৰিব লাগে, আমি সকলোৱে মিলি ইয়াত ন্যায় প্ৰতিষ্ঠা কৰিব লাগে, আমি যাতে নিজৰ অঞ্চলতে কৰ্ম সংস্থাপন পাই আমি যাতে ইয়াতে জীৱন যাপন কৰিব পাৰো, তাৰ বাবে তেখেতে বিভিন্ন ধৰণৰ আঁচনি আগত ৰাখি ৰাইজৰ মাজত আহিছে, ৰাইজক আহ্বান জনাইছে, আপোনালোকে সকলোৱে আহক, আমি একেখন নাৱৰ যাত্ৰী হৈ আমাৰ যি গন্তব্য স্থান তালৈকে আমি যাবই লাগিব। তেখেতৰ এই শ্লোগানত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে হিন্দৰ ভাঙি ওলাই আহিছে। সেইবোৰ চাই হাগ্ৰামা মহিলাৰীয়ে তেখেতে নিজেই কনফিউজ হৈ গৈছে, যাৰ কাৰণে এখেতে যেতিয়া মুছলিম এলেকাত আহে তেতিয়া কৈ দিয়ে যে প্ৰমোদ বৰা চাহাব চৰকাৰ হলেই
আপোনালোকক ইয়াৰ পৰা খেদাই দিয়া হ'ব বা খেদাই দিব। আৰু কয় যে চৰকাৰ হ'লে খাস মাটিৰ পৰা উচ্ছেদ কৰিব, আপোনালোকে মাটি বিক্ৰী কৰিব নোৱাৰিব। আৰু বিটিআৰ যিটো একৰ্ড আছে এই একৰ্ডটো অবড়ো মানুহৰ কাৰণে একোই নাই। এই কথাষাৰ ক'ত কয়? যেতিয়া আমাৰ মুছলিম অধ্যুষিত অঞ্চলত আহে বা অবড়ো মানুহৰ অঞ্চলত আহে তেতিয়া এই কথাষাৰ তেখেতে কয়। আৰু যেতিয়া বড়ো এলেকাত যায় তেতিয়া তেখেতে কয় যে প্ৰমোদ বড়ো চাহাবে যিটো একৰ্ড কৰিছে এই একৰ্ডটো বড়ো জাতিক ধ্বংস কৰাৰ কাৰণে বনাইছে। তাতে বুজায় যে এইটো একৰ্ড অনাবড়ো মানুহবিলাকে বড়ো জাতিক শেষ কৰিব, এই কথাটো বুজাব বিচাৰে। লাহে লাহে আমি দেখা পাইছো তেখেতে বিভিন্ন ধৰণৰ চ'ৰ্চ আমাৰ মাজত সোমাই দিলে, বিভিন্ন ধৰণৰ মানুহ আমাৰ মাজত সোমাই দিলে। আমাৰ মুৰব্বীসকলক ভয় দেখুৱায় যে প্ৰমোদ বড়ো চাহাবৰ তাতে ভোট ট্ৰেক্টৰৰ ছবিত ভোট দিয়া নাযাব, ভোট দিলে মাটি আমি হেৰাই যাম, আমাৰ অস্তিত্ব নাথাকিব, আমি ইয়াত একো নাপাম। সেইবোৰ কথা কৈ 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 আমাৰ মানুহৰ মাজত এটা গুণগুণ এটা শব্দ দিছে যে ভোট দিলে কিবা হ'ব, সঁচাকৈ আমাক খেদাব নেকি, সঁচাকৈ আমি ইয়াৰ পৰা ডাইভাৰ্ট হ'ব লাগিব নেকি, এনেকুৱা ধৰণৰ এটা ভাৱ আমাৰ মানুহৰ ভিতৰত জাগি উঠিছে। যাৰ কাৰণে ছাৰ আমাৰ লগত সকলোৰে লগত আলোচনা বিলোচনা কৰি কৈছে যে আমাৰ স্থানীয় মুৰব্বীসকল, আলিমসকল, ইমামসকল সকলোকে মাতি সকলোৰে লগত ছাৰে মত বিনিময় কৰিব। আৰু আপোনালোকৰ তৰফৰ পৰা যদি কিবা কথা জানিব লগা থাকে তেনেহ'লে আজি আপোনালোকে সুযোগ পাব, কথাখিনি ক'ব। ছাৰে আপোনালোকক নিশ্চয় উপযুক্ত পৰিমাণে যিখিনি কথা আমি একচুৱেলি যিখিনি সত্য সেইখিনি কথা তেখেতে আপোনালোকক জনাই দিব। গতিকে মই আজি সকলোকে আহ্বান জনাইছো, আজিৰ যিখন সভা আপোনালোকে চুল পৰিমাণৰ সময় নষ্ট নকৰিব। সকলোৱে ছাৰৰ কথাখিনি সকলোৱে খুব মূল্যৱান কথা হ'ব, আপোনালোকে যাতে ধ্যান সহকাৰে কথাবোৰ শুনে আৰু এই কথাবোৰে আপোনালোকে আমাৰ অঞ্চলত গৈ সেইবোৰ যাতে বিতংকৈ আলোচনা বিলোচনা কৰে। যিয়ে নহওক আজি ছাৰ আছে, গতিকে মই সকলোকে আহ্বান জনাইছো যে আমাৰ আজি যিখন সভা এই সভাই আমাৰ 5 বছৰৰ কাৰণে এটা শক্তি প্ৰতিখন সমষ্টিত ৰোপণ কৰিব। গতিকে আজিৰ সভাখন গুৰুত্বপূৰ্ণ সভা, আপোনালোকে সকলোৱে ভালকৈ জানি পাব। মই আৰু বেছি নকওঁ, ছাৰে বিতংকৈ ক'ব। এইখিনি কৈ আপোনালোকে সকলোৱে যে ইমান কষ্ট কৰি আমাৰ মাজত আহিলে তাৰ কাৰণে সকলোকে ধন্যবাদ জনাই আজিৰ সভা মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিলো। ধন্যবাদ। ধন্যবাদ থাকিল আমার 7 নং সমষ্টির মাননীয় প্রার্থী মতিউর রহমান স্যারলৈ। আজিৰ এই সভাখনত হয়তো আমাৰ ছাৰ প্ৰমোদ বড়োই আমাৰ মাইনৰিটি মানুহবিলাকৰ লগত মত বিনিময় কৰাৰ কাৰণে এটা উদ্দেশ্য লৈ ইয়াত আহিছে। সেইকাৰণে মই আপোনালোকক আহ্বান জনাম, ফকৰাগ্ৰাম সমষ্টিৰ পৰা যিকোনো 2জন মানুহ, চৰাইবিলৰ পৰা 1জন মানুহ, দতমাৰ পৰা 1জন মানুহ, যি কেইটা সমষ্টিৰ মানুহ ইয়াত আহিছে 1জন 2জনকৈ আপোনালোকৰ বক্তব্যত কি আছে শর্ট কৰি আপোনালোকে জনাব পাৰিব এতিয়াই। আৰু আপোনালোকৰ সুবিধা অসুবিধাখিনি এই ছাৰক অৱগত কৰক, ছাৰে ইয়াৰ প্ৰতি উত্তৰ দিব। আৰু